সমাগত বৰদিন আৰু বৰদিনক আদৰিবলৈ ৰাজ্যৰ চৌদিশে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি। যেটো সমাগত বৰদিন আৰু কেইটামান ঘণ্টাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে বৰদিনক আদৰিবলৈ ৰাজ্যবাসীয়ে চৌদিশে ব্যাপক প্ৰস্তুতি চলাইছে। মোৰ সহযোগী ভিডিঅ' জাৰ্নালিষ্ট নুৰুল আহমেদে দেখাব যেটো সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো দেখিবলৈ পোৱা গৈছে যি সমাগত বৰদিনৰ যি ৰাজ্যৰ চৌদিশে চলিছে বৰদিনক আদৰাৰ ব্যাপক প্ৰস্তুতি আৰু প্ৰস্তুতিৰ মাজতে দেখিবলৈ পোৱা গৈছে মাত্ৰ দুটা দিন যেটো কেইটামান ঘণ্টা বাকী আছে আৰু কেইটামান ঘণ্টাৰ পিছতে যেহেতু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ভগৱান যীশুৰ জন্মদিন পালন কৰিবলৈ সাজু হৈছে। যেহেতু বৰদিন উপলক্ষে গাঁৱে ভূঞেও চলিছে ব্যাপক প্ৰস্তুতি। সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰতো একেই দেখিবলৈ পোৱা গৈছে যেহেতু গুৱাহাটী মহানগৰতো যি বৰদিনক আদৰিবলৈ ব্যাপক প্ৰস্তুতি আৰু এনেদৰে সজাই পৰাই তোলা হৈছে যি মহানগৰীৰ দোকানসমূহ। আচলতে যেহেতু কেইটামান ঘণ্টাৰ পিছতে বৰদিনক আদৰিবলৈ প্ৰস্তুতি সমগ্ৰ যি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল আছে তেওঁলোকে যেহেতু গাঁৱৰ গীৰ্জাসমূহতো দেখিবলৈ পোৱা গৈছে সজাই পৰা হৈছে ৰংচঙীয়া কৰি তোলা হৈছে যি গীৰ্জাঘৰসমূহ আৰু এই উৎসৱটি পালিবলৈ সমগ্ৰ যি খ্ৰীষ্টানলম্বী লোক আছে তেওঁলোকে ইতিমধ্যে সাজু হৈছে আৰু ভগৱান যীশুৰ যাতে সকলোৰে মংগল কৰে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰে এখন সুশৃংখল আৰু সমাজ গঢ়াৰ দিয়াত সহায় কৰে এনে উদ্দেশ্য যেহেতু তেওঁলোকে ইতিমধ্যে সম্পূৰ্ণ সাজু হৈছে আৰু সমান্তৰালকৈ দেখুৱাইছে মোৰ সহযোগী ভিডিঅ' জাৰ্নালিষ্ট নুৰুল আহমেদে গুৱাহাটীতো সমান্তৰালকৈ এনেদৰে দেখিবলৈ পোৱা গৈছে সাজু কৰি তুলিছে সজাই পৰাই তুলিছে আৰু ৰং বিৰঙৰ যিসমূহ সঁজুলি ইতিমধ্যে তেওঁলোকে ইয়াত প্ৰস্তুত সম্পূৰ্ণ আনি ইতিমধ্যে প্ৰস্তুত কৰিছে। আমাৰ সৈতে এই দোকানখনৰ যি স্বত্বাধিকাৰী আছে আমি কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। দাদা যেহেতু আৰু কেইটামান ঘণ্টাৰ পিছতেই যি বৰদিনক আদৰিবলৈ সমগ্ৰ যি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল আছে তেওঁলোকে প্ৰস্তুত হৈছে কি ক'ব? এতিয়া ধৰক বৰদিন বুলি পেলাই আমাৰ যিটো মানে খ্ৰীষ্টান হেৰিবিলাকৰ বৰদিন পূৰ্বপুৰুষৰ পৰা চলি আহিছে গতিকে এইবেলিও আপোনাৰ এইবাৰো ধৰক বৰদিন ভাল হ'ব বুলি আমি বা আশা কৰিছোঁ বা আৰু এনেকৈ যেন চলি থাকে ৰাইজৰ মাজত যেন এইটো নিয়মীয়াকৈ চলি থাকে তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ। যিহেতু স্বত্বাধিকাৰীগৰাকীয়ে এনেদৰে মন্তব্য আগবঢ়াইছে আৰু যিহেতু দেখিবলৈ পোৱা গৈছে যিসকল সঁজুলি সামগ্ৰী ইতিমধ্যে এনেদৰে সুন্দৰকৈ সজাই তুলিছে আৰু বেছি ঘণ্টা নাই যিহেতু আৰু কেইটামান ঘণ্টাৰ পিছতে বৰদিনক আদৰিবলৈ যিহেতু সমগ্ৰ ৰাজ্যত ইতিমধ্যে এক উল্লাসৰ সৃষ্টি হৈছে যিহেতু সমাগত যি বৰদিন এই বৰদিনৰ যিহেতু ৰাজ্যৰ চৌদিশে আদৰাৰ এক ব্যাপক প্ৰস্তুতি। মই পুনৰ কৈছোঁ যিহেতু আৰু কেইটামান ঘণ্টাৰ পিছতে বৰদিন আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে মহানগৰীৰ বিভিন্ন স্থানত দোকানসমূহ সজাই পেলাই থৈছে ৰং বিৰং কৰি তোলা হৈছে যিহেতু গীৰ্জাঘৰসমূহ ইতিমধ্যে সজাই তোলা হৈছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে ভগৱান যীশুক তেওঁলোকে যিহেতু ভগৱান যীশুৰ যাতে সকলো মংগল কৰে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰে এনে এক উদ্দেশ্যে আজি সমগ্ৰ যি